and press the bell icon. Never miss an update. বন্ধুসকল আজি আমি শিকিম যে পাৰ্চেছ কেনেকৈ কৰিব অৰ্থাৎ পাৰ্চেছ ভাউচাৰ এণ্ট্ৰি কেনেকৈ কৰিব বা সেলছ কেনেকৈ কৰিব তো বন্ধুসকল আজি সিঙ্গল পাৰ্চেছ ভাউচাৰ আমি এণ্ট্ৰি কৰিম অৰ্থাৎ সিঙ্গল বুলি কওঁতে কি জিএছটি নলগোৱাকৈ বা কোনো ধৰণৰ ভেট ইউজ নকৰাকৈ কেনেধৰণে আপোনালোকে পাৰ্চেছ ভাউচাৰ এণ্ট্ৰি কৰিব তো আহক আমি আজি পাৰ্চেছ ভাউচাৰৰ ওপৰত দেখুৱাব গৈছোঁ তো আমি যিকোনো ভাউচাৰ বনাব লাগিলে ইয়াত মনত ৰাখিব একাউণ্টিং ভাউচাৰ যিটো লিখা আছে অপশ্যন তাত সেইটো সিলেক্ট কৰিব সিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰিব কৰাৰ লগে লগে ইয়াতে আমাৰ একাউণ্টিং ভাউচাৰৰ ভিতৰত আমি সোমাই যাব লাগিব তো আহিছে ইয়াত একাউণ্টিং ভাউচাৰ ক্ৰিয়েশ্যন তো ফাৰ্ষ্ট টাইম ইয়াতে আমাৰ দেখুৱাই আছে পে'মেণ্ট ভাউচাৰ তো পে'মেণ্টটো বা যিকোনো ভাউচাৰ ইয়াত এটা অপশ্যন ওলাই থাকিব পাৰে আৰু এতিয়া আমি পাৰ্চেছ কৰিব লাগিব আৰু পাৰ্চেছ কৰিবৰ কাৰণে আমাৰ ইয়াতে দেখুৱাই আছে কি প্ৰেছ কৰিলে আমাৰ পাৰ্চেছ ভাউচাৰখন বা আহিব বা আমি ইয়াতে ক্লিক কৰি দিলেও হ'ব অন্যথা কীবোৰ্ডৰ পৰা আমি F9 প্ৰেছ কৰাৰ লগে লগে ইয়াতে পাৰ্চেছ ভাউচাৰ দেখুৱাই দিব তো বন্ধুসকল মনত ৰাখিব মই ইয়াতে আগতে এটা কথা কৈ ল'ব বিচাৰিছোঁ যে যিবিলাক আমি ইয়াতে ভাউচাৰ এণ্ট্ৰি কৰিম সেই এণ্ট্ৰি কৰোঁতে যিবিলাক নাম লাগিব সেই নামবিলাক আমি কি কৰিব লাগে আমি আগতীয়াকৈ কি কৰিব লাগে ক্ৰিয়েট কৰি লৈ ল'ব লাগে যে আমাৰ পাৰ্টিছ একাউণ্টত নেম কি হ'ব পাৰ্চেছ লেজাৰত নেম কি দিব লাগিব নেম অফ আইটেমত কি নেম দিব লাগিব সেইবিলাক আমি আগতে ক্ৰিয়েট কৰি ল'ব লাগে আৰু ক্ৰিয়েট কৰিব লাগিলে আমি কি কৰিব লাগে যিটো আমাৰ গেটৱে অফ টেলি মেনু আছে সেই গেটৱে অফ টেলি মেনুত ইয়াতে একাউণ্ট ইনপুট গৈ আমি ক্ৰিয়েট কৰি ল'ব লাগে কিন্তু আমি এতিয়া যিটো পাৰ্চেছ ভাউচাৰত আমি ভাউচাৰ বনাব গৈছোঁ বা পাৰ্চেছ একাউণ্টিং ভাউচাৰ পাৰ্চেছ ভাউচাৰ ক্ৰিয়েট কৰিব গৈছোঁ বা যিকোনো এখন ভাউচাৰ ক্ৰিয়েট কৰিব গৈছোঁ তাত আমাৰ কি কি ভাউচাৰত কি কি নাম কোনখিনিত লাগিব বা কি কি ইনফৰমেশ্যন আমি দিব লাগিব সেইখিনি আমি ফাৰ্ষ্ট টাইম আমি যিহেতু নাজানো সেইকাৰণে মই একচুৱেলি আমাৰ লেজাৰবিলাক য'ত ক্ৰিয়েট কৰা হয় তাত আমি ক্ৰিয়েট নকৰি মই ইয়াৰ ভাউচাৰৰ ভিতৰতে ক্ৰিয়েট কৰি দেখুৱাম যে আপোনালোকে ভাউচাৰবিলাকত নেমবিলাকত কি কি ইনফৰমেশ্যন ক'ত কি নেম দিব লাগিব কি কি ইনফৰমেশ্যন ইনক্লুড কৰিব লাগিব তো আহক বন্ধুসকল আমি ষ্টাৰ্ট কৰোঁ আজি পাৰ্চেছ ভাউচাৰ তো ইয়াতে থাকিব ছাপ্লায়াৰ ইনভইচ নাম্বাৰ যিটো আপোনালোকৰ ছাপ্লায়াৰ ইনভইচ নাম্বাৰ হ'ব এইটো আপোনালোকে ইয়াত দি দিব দেন এণ্টাৰ প্ৰেছ কৰিব তাৰপিছত পাৰ্টিছ একাউণ্টত মই এণ্টাৰ প্ৰেছ কৰি অহাৰ লগে লগে লিষ্ট অফ লেজাৰ একাউণ্টছত কিছু নাম ইয়াতে দেখুৱাই দিছে কিয়নো অলৰেডি মই ইয়াতে নামবিলাক ক্ৰিয়েট কৰা আছিলে সেইকাৰণে ইয়াত আমাৰ দেখুৱাই দিছে বা মই এই পাৰ্টি কেইটাৰ পৰা কি কৰিছিলোঁ কিছু সামগ্ৰী অলৰেডি মই পাৰ্চেছ কৰিছিলোঁ তো ইয়াতে নথকা নাম এটা লাগে বা নামটো আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব মনত ৰাখিব যে যিকোনো ভাউচাৰত আপোনালোকে যিকোনো এটা নেম ক্ৰিয়েট কৰিব লাগিলে এটাই অপশ্যন আমি প্ৰেছ কৰিব লাগে ইয়াতে যিটো শ্বৰ্টকাট হয় সেইটো এটা আমাৰ অল্টাৰনেশ্যন অপশ্যন হয় সেইটো হৈছে কি অল্টাৰ চি আকৌ এবাৰ কৈছোঁ অল্টাৰ চি প্ৰেছ কৰিলে কি কৰিব পাৰিব আপোনালোকে যিকোনো এটা নাম ক্ৰিয়েট কৰিব পাৰিব ডাইৰেক্টলি আমি ইয়াতে টাইপ কৰিলে নাম লিখা নাযাব মই এতিয়া টাইপ কৰি দেখুৱাইছোঁ তো ইয়াতে আমাৰ এইটো স্পেলিং ইৰৰ আমাৰ মেছেজ আহিছে তো মনত ৰাখিব যিকোনো আপোনালোকে নাম ক্ৰিয়েট কৰিব লাগিলে আপোনালোকে ডাইৰেক্টলি টাইপ কৰিলে ক্ৰিয়েট কৰিব নোৱাৰিব সেইকাৰণে মনত ৰাখিব য'তেই যিটো নাম ক্ৰিয়েট কৰিব লাগে তাতে আপোনালোকে কি কৰিব অল্টাৰ চি প্ৰেছ কৰিব তো অল্টাৰ চি প্ৰেছ কৰাৰ লগে লগে লেজাৰ ক্ৰিয়েশ্যন আমাৰ ইয়াতে ছেকেণ্ডাৰী অৰ্থাৎ এইটো আমাৰ ছেকেণ্ডাৰী অপশ্যন হয় অল্টাৰ চি ইয়াতে কৰিব লাগিলে আৰু যদি যিটো মই প্ৰথমতে কৈছিলোঁ একাউণ্ট ইনপুট গৈ আপোনালোকে লেজাৰবিলাক ক্ৰিয়েট কৰিব লাগে তাতে ডাইৰেক্টলি লেজাৰ ক্ৰিয়েশ্যন বুলি আহিব আৰু বন্ধুসকল অল্টাৰ চি প্ৰেছ কৰি যিকোনো লেজাৰ ক্ৰিয়েট কৰোঁতে যদি আপোনালোকৰ লেজাৰবিলাকত কিবা কাৰণত ডাটা তাত এণ্ট্ৰি কৰোঁতে কিবা কাৰণত ইনফৰমেশ্যনবিলাক দিওঁতে ভুল হয় সেই লেজাৰটো আমাৰ কি নহ'ব ভাউচাৰত দেখুৱাই নিদিব আৰু সেই ভুল হোৱা লেজাৰখন আমি কি কৰিব লাগিব ইয়াতে কোনো ধৰণৰ অপশ্যন নাই যেনেকৈ আমি অল্টাৰ চি প্ৰেছ কৰি ক্ৰিয়েট কৰিম ঠিক তেনেকৈ শুদ্ধ কৰাৰ কোনো অপশ্যন নাই আমি ক্ৰিয়েট কৰাৰ পিছত যদি কিবা কাৰণত ভুল হয় আমি যাব লাগিব আকৌ ইয়াৰ পৰা ওলাই একাউণ্ট ইনপুট যাব লাগিব সেইকাৰণে কি কৰিব অল্টাৰ চি প্ৰেছ কৰি ক্ৰিয়েট কৰোঁতে খুব সাৱধানে আপোনালোকে যাতে এই ইনফৰমেশ্যনবিলাক ইনক্লুড কৰে এতিয়া মই আকৌ দেখুৱাব গৈছোঁ মই এতিয়া বৰ্তমান ক'ত আছোঁ আৰু অল্টাৰ চি প্ৰেছ কৰিলে তাত কি নাম আমি ক্ৰিয়েট কৰিব লাগিব পাৰ্টিছ একাউণ্ট নেম অৰ্থাৎ পাৰ্টিছ একাউণ্ট নেম বুলি কওঁতে যে আমি কাৰ পৰা বস্তুটো কিনি আনিম অৰ্থাৎ কাৰ পৰা পাৰ্চেছ কৰিম তাৰ নেমটো আমি পাৰ্টি নেমটো ইয়াতে দি দিব লাগিব তো ইয়াতে নাম নাই মই অল্টাৰ চি প্ৰেছ কৰিছোঁ আৰু ক্ৰিয়েট কৰি দেখুৱাই দিছোঁ কেনেকৈ ক্ৰিয়েট কৰিব মনত ৰাখিব অল্টাৰ চি তো অল্টাৰ চি প্ৰেছ কৰাৰ পিছত নেমত আপোনালোকে লিখিব যে আপোনালোকে কাৰ পৰা পাৰ্চেছ কৰিব ছাপ'জ আমি হিৰ' বা যিকোনো নামে ইয়াত আপোনালোকে ইনক্লুড কৰিব পাৰে বিকি ষ্ট'ৰ এণ্টাৰ তাৰপিছত আণ্ডাৰটো বেলেগ ইয়াতে একো দিব নালাগে যাৰ পৰা কিনি আনিব তাৰ আণ্ডাৰটো হ'ব সদায় যিকোনো আপোনালোকে নেমত যিকোনো নেম দিব পাৰে মাত্ৰ আণ্ডাৰ এটাই থাকিব সেইটোৱে আছে চান্ড্ৰি ক্ৰেডিটৰ্ছ
বা প্ৰথমতে আপোনালোকে এছ প্ৰেছ কৰি দিয়াৰ লগে লগে আহি যাব ইয়াতে এছৰ ভাগলৈকে, বা আপোনালোকে চাই ল'ব ক'ত আছে সেই আণ্ডাৰটো ছানডে ক্ৰেডিটৰ্ছ, সেইটো চাব আৰু চিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰিব। এণ্টাৰ প্ৰেছ কৰাৰ পিছত বেলেগ ইয়াত একো কৰিব নালাগে, আকৌ এণ্টাৰ প্ৰেছ কৰিব। দেন ইয়াত মেইলিং ডিটেইলছ, নেমটো যাৰ হয় তাৰ ইয়াত যিখিনি এড্ৰেছ ইনক্লুড কৰিব লাগে সেই এড্ৰেছখিনি ইয়াতে আপোনালোকে ইনক্লুড কৰিব। তাৰপিছত পিন নাম্বাৰ, যি পিন নাম্বাৰ হ'ব এই পিন নাম্বাৰটো ইয়াত দি দিব, তাৰপিছত এণ্টাৰ কৰিব। প্ৰভাইড বেংক ডিটেইলছ, যদি আপোনালোকে বেংক ডিটেইলছ প্ৰভাইড কৰিব বিচাৰে, দিব পাৰে, য়েছ কৰি এণ্টাৰ প্ৰেছ কৰিব। পাছত ইয়াত আছে পান আই টি নাম্বাৰ, পান বা আই টি নাম্বাৰ যি থাকিব। তাৰপিছত ইয়াত আছে ছেট অল্টাৰ GST। এতিয়ালৈকে যিহেতু মই GST দেখুৱাব যোৱা নাই, সেইকাৰণে GSTটো মই এতিয়া নেদেখুৱাওঁ। মোৰ নেক্সট ভিডিঅ'টোত মই GST লগালে কেনেকৈ এইটো য়েছ কৰি কি কৰিব লাগে মই নেক্সট ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। এতিয়া যিহেতু মই GST ইউজ কৰা নাই, সেইকাৰণে মই ইয়াতে GST এতিয়া অপশ্যনটো এইটো মই ৰাখি থৈছোঁ, পিছত কৰাম। মনত ৰাখিব ইয়াতে GST কৰিলে কি কৰিব লাগিব এইটো মই পিছত ক'ম। এইটো য়েছ নকৰিব যদি আপোনালোকে ছিংগল পাৰ্চেছ কৰে। তাৰপিছত এণ্টাৰ প্ৰেছ কৰিব, তাৰপিছত একচেপ্ট কৰিব। তাৰপিছত আকৌ এখন মেনু আহিব, বেলেগ ইয়াত একো কৰিব নালাগে, এণ্টাৰ প্ৰেছ কৰক আৰু একচেপ্ট কৰক। তাৰপিছত আহিছে কি পাৰ্চেছ লেজাৰ। তো আমি ইয়াতে বেলেগ একো লিখিব নালাগে, পাৰ্চেছ যে আমি কৰিছোঁ সেইটো আমি এটা লেজাৰ নেম ইয়াত দি দিব লাগিব। তো পাৰ্চেছত আপোনালোকে লিখিব লাগিব অকল পাৰ্চেছ। আকৌ যদি চেলছ কৰে তেতিয়াহ'লে চেলছ। তো ইয়াত আপোনালোকে লিখিব লাগিব পাৰ্চেছত পাৰ্চেছ লেজাৰে লিখি দিব লাগিব, অল্টাৰ C প্ৰেছ কৰক। আৰু যদি বনোৱা থাকে আৰু অলৰেডি বনোৱা থকা নামবিলাক আনিব লাগিলে আমি কীবৰ্ডৰ পৰা স্পেচ বাৰডাল প্ৰেছ কৰিব লাগিব। এতিয়া মই আপোনালোকক প্ৰেছ কৰি দেখুৱাইছোঁ, কিন্তু মোৰ লিষ্টত কোনো ধৰণৰ নেম অহা নাই কাৰণ বনোৱা নাই বৰ্তমান। তো মই ইয়াত আকৌ বনাম, অল্টাৰ C প্ৰেছ কৰিব। অল্টাৰ C প্ৰেছ কৰাৰ পিছত ইয়াতে আপোনালোকে লিখিব চিম্পলি ইয়াতে পাৰ্চেছ, এণ্টাৰ। যেনেকৈ আমি পাৰ্টিছ একাউণ্ট নেম দিয়াৰ পিছত আমি আণ্ডাৰ দিছিলোঁ ছানডে ক্ৰেডিটৰ্ছ, ইয়াত আহি গৈছে আগৰটো কি দিয়া আছিলে। তো আণ্ডাৰটো একেই নাথাকে বন্ধুসকল, মনত ৰাখিব পাৰ্চেছত আকৌ আণ্ডাৰটো বেলেগ হৈ যাব, এইটো পাৰ্চেছ একাউণ্ট। তো আণ্ডাৰটো দিব আপোনালোকে ইয়াতে পাৰ্চেছ একাউণ্টছ। আকৌ যদি চেলছ হয় তেতিয়াহ'লে চেলছ, একদম চিম্পল। চেলছ হ'লে চেলছ একাউণ্টছ, পাৰ্চেছ হ'লে পাৰ্চেছ একাউণ্টছ। এণ্টাৰ। এতিয়া আমি GSTৰ ওপৰত মই দেখুৱাব যোৱা নাই, যিহেতু GST ইয়াত আহিছে, মোৰ এইটো GST এপ্লিকেশ্যনৰ হয়। তো এইটো এণ্টাৰ প্ৰেছ কৰিব, একো কৰিব নালাগে, বা এইটো নট এপ্লিকেবল কৰি ৰখাটো বেটাৰ হ'ব যেতিয়ালৈকে আপোনালোকে GST ইউজ নকৰে। মোৰ GSTটো অন হৈ আছে, যাৰ কাৰণত ইয়াত এপ্লিকেবলটো অট'মেটিকেলি আহিছে। এইটো নট এপ্লিকেবল ৰাখিছোঁ এতিয়া। এণ্টাৰ একচেপ্ট। তো এতিয়া এইটো পাৰ্চেছ লেজাৰ ক্ৰিয়েট কৰি লোৱাৰ পিছত নেম অফ আইটেম আহি গৈছে। তো নেম অফ আইটেমত কি আনিব এতিয়া? নেম অফ আইটেমত যি আনিব বিচাৰে সেই পাৰ্টিৰ পৰা ইয়াতে আপোনালোকে লিখি দিব। লিখিব লাগিলে আকৌ সেই নেমটো যদি থাকে তেতিয়াহ'লে স্পেচ বাৰ প্ৰেছ কৰিব। অলৰেডি মই কিবা কিবি আনিছিলোঁ কোনোবা পাৰ্টিছ একাউণ্টৰ পৰা, তো ইয়াতে সেইবিলাক নাম আহিছে। কিন্তু এতিয়া মই যদি ইয়াত থকা নামটোৱে লাগে তেতিয়া চিলেক্ট কৰিব, বা যিটো বস্তু মই আনিব বিচাৰিছোঁ ইয়াত ছাপ'জ নাই, তেতিয়াহ'লে কি কৰিব লাগিব? ক্ৰিয়েট কৰিব লাগিব। তো ক্ৰিয়েট কৰিব লাগিলে অলৰেডি মই কৈছোঁ, সেইটো হৈছে কি অল্টাৰ C। তো অল্টাৰ C প্ৰেছ কৰাৰ লগে লগে ইয়াত আমাৰ ষ্টক আইটেম ক্ৰিয়েশ্যন আমাৰ মেনুখন আহিছে ছেকেণ্ডাৰী। তো যেনেকৈ আমি লেজাৰ কৈছিলোঁ মই যে লেজাৰবিলাক একচুৱেলি ক্ৰিয়েট কৰে একাউণ্ট ইনফোত, ঠিক তেনেকৈ নেম অফ আইটেমটো কি কৰিব, তাত আছে এটা অপশ্যন ইনভেণ্টৰী ইনফো। তো তাত আমি কি কৰিব লাগিব, আকৌ আইটেম নেমবিলাক ক্ৰিয়েট কৰিব লাগিব ভাগে ভাগে, য'ত যি লাগিব। কিন্তু আমি যিহেতু কেনেকৈ ক্ৰিয়েট কৰিব, তাত ক্ৰিয়েট কৰিলে আপোনালোকে বুজি নাপাব, সেইকাৰণে মই ইয়াতে শ্বৰ্টকাটটো যিটো ছেকেণ্ডাৰী অপশ্যন আছে তাৰ জৰিয়তে দেখুৱাব গৈছোঁ। সেইটোৱে হৈছে কি অল্টাৰ C। তো অল্টাৰ C প্ৰেছ কৰাৰ পিছত নেম, তো নেমত আপোনালোকে যি আনিব বিচাৰে ইয়াতে এটা নাম দি দিব। ছাপ'জ ভিভেল আপোনালোকে আনিব বিচাৰে, চাবোন ভিভেল লিখিলে এণ্টাৰ। LICত একো লিখিব নালাগে, কোনো এখন লেজাৰতে LICত একো নিলিখিব। আণ্ডাৰ এইটো প্ৰাইমেৰীয়ে থাকিব, আণ্ডাৰ প্ৰাইমেৰী আণ্ডাৰ। এতিয়া আহিছে কি ইউনিট। তো আপোনালোকে ইউনিটটো কি হিচাপত আনিব? যদি আপোনালোকে ইউনিটটো নট এপ্লিকেবল ৰাখি যায় তেতিয়াহ'লে আপোনালোকে কিমান পৰিমাণৰ বস্তুটো আনিব ভাউচাৰত লিখি দিব নোৱাৰিব। সেইকাৰণে যাতে আইটেমটো ক্ৰিয়েট কৰোঁতে ইউনিটটো ৰখি নাযায়, আপোনালোকে এইটো ক্ৰিয়েট কৰিব। আৰু ক্ৰিয়েট কৰা থাকিলে মোৰ তাত যেনেকৈ আহিছে সেনেকৈ আহিব। এতিয়া পিচ হিচাপত আনিলে PC আছে, বেগ হিচাপত আনিলে বেগ আছে, অলৰেডি মোৰ ক্ৰিয়েট কৰা আছে। তথাপিতো মই কি কৰিছোঁ আপোনালোকক আকৌ ক্ৰিয়েট কৰি দেখুৱাই দিছোঁ কেনেকৈ ক্ৰিয়েট কৰিব নাথাকিলে। তো ইউনিটত আহি আপোনালোকৰ নট এপ্লিকেবলে থাকিব যেতিয়ালৈকে আপোনালোকৰ ক্ৰিয়েট নকৰে।
তো ক্ৰিয়েট কৰিব লাগিলে সেই এটাই অপশ্যন অল্টাৰ চি প্ৰেছ কৰিব ইয়াত চিম্বল থাকিব টাইপ চিম্বলটো লিখিব আপোনালোকে ধৰি লওক কি হিচাপত আনিব ছাপ'জ পিচ তো ইয়াতে লিখি দিয়ে পিচ আনিলে 10 পিচ আনিলে পিছফালে আপোনালোকৰ আহি যাব পিচেছ অৰ্থাৎ 10 পিচেছ 100 পিচেছ যিমান আনে তাৰ ফৰ্মেল নেমটো লিখি দিব পিচেছ এণ্টাৰ একচেপ্ট ইয়াতে GST এপ্লিকেবল আহিছে মোৰ অন হৈ আছে মই আকৌ কৈছোঁ আগতে কৈছিলোঁৱে অন হৈ আছে কাৰণে আহিছে GSTৰ ওপৰত মই এতিয়ালৈকে আপোনালোকক দেখুৱাব যোৱা নাই তো এইটো আপোনালোকৰ যদি GST অন থাকে তেতিয়াহ'লে এইটো এপ্লিকেবল আহিলে নট এপ্লিকেবল কৰি ল'ব ঠিক আছে নট এপ্লিকেবল এণ্টাৰ একচেপ্ট তাৰপিছত ইয়াতে কোৱান্টিটি এটা আপোনালোকে কিমান আনিব যদি আপোনালোকে সেই পিচ চিম্বলটো নিলিখিলে হয় কোৱান্টিটি ইয়াত লিখি দিব নোৱাৰিলে হয় ইনক্লুড কৰিব নোৱাৰিলে হয় সেইকাৰণে আপোনালোকে মনত ৰাখিব আইটেমটো ক্ৰিয়েট কৰোঁতে যাতে আইটেম নেমটো ক্ৰিয়েট কৰোঁতে যাতে আপোনালোকে ইউনিটটো এৰি নিদিয়ে যি হিচাপে ইউনিটটো আনিব বিচাৰে সেই হিচাপে ইউনিটৰ নেমটো তাত আপোনালোকে ক্ৰিয়েট কৰি দিব আৰু থাকিলে চিলেক্ট কৰিব এতিয়া ভিভেল আপোনালোকে কিমান আনিব বিচাৰে এণ্টাৰ কৰক তাৰপিছত পাৰ পিচ কিমানকৈ হ'ব এইটো ইয়াত দি দিয়ক দেন এণ্টাৰ তো 1000 পিছত টোটেল কিমান হ'ল ইয়াত আহি গৈছে 15 টকাকৈ পাৰ পিছত হওঁতে 1000 পিছত 15000 টকা ইয়াত দেখুৱাই দিছে তাৰপিছত এণ্টাৰ প্ৰেছ কৰক নেক্সট আৰু কিবা আনিব বিচাৰে অল্টাৰ চি প্ৰেছ কৰক যি আনিব বিচাৰে ইয়াতে দি দিয়ক ছাপ'জ অইল মই এক্সাম্পল অইল বুলিয়ে দিছোঁ কোনো ধৰণৰ অইলৰ নাম দিয়া নাই অইল দেন এণ্টাৰ আণ্ডাৰ প্ৰাইমাৰী থাকিব ইউনিট অইলটো আপোনালোকৰ বেগ হিচাপত নাহে পিচ হিচাপত নাহেই তো এইটো আমাৰ লিটাৰ হিচাপত আহিব এইটো ক্ৰিয়েট কৰি দিব লাগিব অল্টাৰ চি LD তো চিম্বলটো হৈছে লিটাৰ এণ্টাৰ একচেপ্ট তো GST আহিছে মই আগতেও কৈছোঁ GST কৰিলে এইটো এপ্লিকেবল কৰি ৰাখিব GST নকৰিলে এইটো নট এপ্লিকেবল কৰি ৰাখিব তাৰপিছত এণ্টাৰ একচেপ্ট কৰিব কিমান আনিব ইয়াত দি দিয়ক 1000 পিচ 1000 লিটাৰ কিমানকৈ পাৰ লিটাৰ হ'ব পাৰ লিটাৰটো আপোনালোকে ইয়াত জাষ্ট দি দিলে হ'ল অট'মেটিকেলি পাৰ লিটাৰত 80 টকাকৈ হ'লে 1000 লিটাৰত কিমান হ'ব সেইটো টোটেলত আহি যাব তাৰপিছত এণ্টাৰ যিমানে যি আনিব বিচাৰে তো এণ্টাৰ কৰি কিনে ইয়াতে লিখি দিব আৰু কোৱান্টিটি লিখিব তাৰপিছত বন্ধুসকল আমি কি হয় বস্তু কিছুমান আনিলে কেতিয়াবা ডিছকাউণ্ট দিয়ে তো ডিছকাউণ্ট ইয়াতে কেনেকৈ ইনক্লুড কৰিব তো ডিছকাউণ্ট দিলে ডিছকাউণ্টটো আপোনালোকে কি কৰিব আৰু লগে লগে আইটেমৰ তলতে নিলিখিব ডিছকাউণ্টটো কি হ'ব আমাৰ টোটেল এমাউণ্টৰ পৰা এইটো মাইনাছত যাব সেইকাৰণে আমি কি কৰিব লাগিব ডিছকাউণ্ট বা কেৰিং চাৰ্জ যদি আমি দিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব আইটেমৰ পৰা ওলাই আহি তলত আহিব লাগিব অৰ্থাৎ টোটেল এমাউণ্টৰ তললৈকে টোটেল এমাউণ্টৰ তললৈকে অহাৰ পিছত এতিয়া যদি ডিছকাউণ্ট দিব বিচাৰে তেতিয়াহ'লে কি কৰিব ইয়াতে টোটেলৰ তলত লিখিব এতিয়া পাৰ্চেছত ডিছকাউণ্ট মই ডিছকাউণ্ট কৈ আছোঁ পাৰ্চেছত ডিছকাউণ্ট চেলছতো ডিছকাউণ্ট দিব পাৰোঁ কিন্তু আমি যদি ডিছকাউণ্ট লওঁ তেতিয়াহ'লে বা আমাক ডিছকাউণ্ট দিয়ে তেতিয়াহ'লে আমি ডিছকাউণ্টটো ৰিচিভ কৰা বুজায় সেইকাৰণে আমি ডিছকাউণ্ট কি কৰিব লাগিব ডাইৰেক্টলি ডিছকাউণ্ট লিখিব নোৱাৰোঁ ডিছকাউণ্ট ৰিচিভ লিখিব লাগিব তো ৰিচিভ লিখিব অৰ্থাৎ কেনেকৈ সেই একেই নাম এটা আমি ক্ৰিয়েট কৰিব লাগিলে অল্টাৰ চি প্ৰেছ কৰিব আৰু ইয়াত লিখিব ডিছকাউণ্ট ৰিচিভ এণ্টাৰ এইটো আণ্ডাৰটো হ'ব আমাৰ ইনডাইৰেক্ট এক্সপেঞ্চেছ এইকাৰণে ইনডাইৰেক্ট হ'ব আমাৰ যেতিয়া ডিছকাউণ্টটো পাম যিমানখিনি পাৰ্চেণ্ট পাম সেইখিনি কি হ'ব আমাৰ টোটেলৰ পৰা মাইনাছ হৈ যাব সেইকাৰণে আমি কি হ'ব ধৰি লওক 10,000 টকা এটা হৈছে এক্সাম্পল যেতিয়া আমি ডিছকাউণ্ট 5% 2% যিমান দিয়ে সেই পাৰ্চেণ্টটো কাটি যিমানখিনি পইচা ৰৈ যাব আমি সেইখিনি কি কৰিব লাগিব সেই পাৰ্টিজনক দি দিব লাগিব ইনডাইৰেক্টলি অৰ্থাৎ মোৰ হাততে পইচাটো থাকি যাব বাকী মাইনাছৰ পৰা যিখিনি দিব লাগে সেইখিনি আমি দিব লাগিব সেইকাৰণে আমাৰ আণ্ডাৰটো থাকিব কি ইনডাইৰেক্ট এক্সপেঞ্চেছ তাৰপিছত এণ্টাৰ একচেপ্ট এতিয়া ডিছকাউণ্ট ৰিচিভ কৰিম কিমান ৰিচিভ কৰিম আপোনালোকে এতিয়া মাইনাছত দিব লাগিব -5 10 যিমান দিয়ে ইয়াতে আপোনালোকে দি দিব ছাপ'জ 7% এণ্টাৰ 7% আপোনালোকৰ ডিছকাউণ্ট কিমান হ'ল ইয়াতে আহি গৈছে -7% ডিছকাউণ্ট 6650 টকা এতিয়া ইয়াতে টোটেল আছিলে আইটেমটোৰ টোটেল আছিলে 95000 আৰু ইয়াত যেতিয়া আমি ডিছকাউণ্ট মাইনাছ কৰিলোঁ ইয়াতে হৈ গ'ল 88350 টকা তো ডিছকাউণ্ট দিয়াৰ পিছত যদি আকৌ আমি ধৰি লওক কেৰিং চাৰ্জো দিব লাগে ইয়াত তো কেৰিং চাৰ্জটো দিব লাগিলে কি কৰিব লাগিব তলতে দিব লাগিব এণ্টাৰ প্ৰেছ কৰি আহক এণ্টাৰ প্ৰেছ কৰি আকৌ তলৰ ডিছকাউণ্টৰ ওপৰত বা তলতো দিব পাৰে ছাপ'জ যদি আমি কেৰিং চাৰ্জ দিব লাগে অল্টাৰ চি প্ৰেছ কৰক কৰি কিনে ইয়াত লিখি দিয়ক কেৰিং চাৰ্জ
এণ্টাৰ এইটো হ'ব ডাইৰেক্টলি আমাৰ ডিছকাউণ্টটো ইনডাইৰেক্টলি পাইছিলোঁ কাৰণ আমাৰ টোটেলৰ পৰা মাইনাছ হৈ গৈছিলে আৰু যিটো কেৰিং চাৰ্জ হ'ব সেইটো আমাৰ ডাইৰেক্টলি হ'ব কাৰণ কিয় সেইটো নিজৰ পৰা যাব সেইকাৰণে আমি এইটো কৰিব লাগিব এবাৰ ডাইৰেক্ট এক্সপেন্সেছ এণ্টাৰ 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 একচেপ্ট এতিয়া এইটো আকৌ পাৰ্চেণ্টত নাযাব ভুলতো আপোনালোকে পাৰ্চেণ্টত আহি যাব পাৰ্চেণ্টত একো নিলিখিব কেৰিং চাৰ্জ তো কি কৰিব এণ্টাৰ মাৰি তললৈকে গুচি যাব টোটেলৰ তললৈকে তাত আপোনালোকৰ কিমান কেৰিং চাৰ্জ হ'ল সেইটো আপোনালোকে ইয়াত এণ্ট্ৰি কৰিব তাৰপিছত এণ্টাৰ প্ৰেছ কৰিব এতিয়া চাওক আকৌ এই 500টো আমি মাইনাছ দিয়া নাই কাৰণে এইটো আকৌ 500 কি হৈ গ'ল প্লাছ হৈ গ'ল দেন এণ্টাৰ 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 তো নেৰেশ্যনত কি লিখিব তাৰ বিৱৰণীটো যদি লিখিব বিচাৰে তো ইয়াত বিৱৰণীটো লিখি দিব নালাগিলে নাই প্ৰয়োজন সাপেক্ষে লাগিলে ইয়াতে লিখি দিব তাৰপিছত এণ্টাৰ কৰি একচেপ্ট কৰি ছেভ কৰি দিব তো গম পালে বন্ধুসকল আমি কেনেধৰণে পাৰ্চেছ ভাউচাৰ এণ্ট্ৰি কৰিব লাগে তো এতিয়া পাৰ্চেছ কৰাৰ পিছত এতিয়া আমাৰ তাত বস্তুখিনি আহিল নে নাই আমি চাব লাগে ছাপ'জ তো চাব লাগিলে কি কৰিব স্কেপ পেষ্ট কৰি ইয়াৰ পৰা ওলাই যাব স্কেপ পেষ্ট কৰি ওলাই আহিব গেটৱে অফ টেলি মেনুলৈকে ডাইৰেক্টলি টেলি বন্ধ কৰি নিদিব গেটৱে অফ টেলি মেনুত আহি আপোনালোকে কি কৰিব ইয়াতে যাব ষ্টক চামাৰি তো ষ্টক চামাৰি ইয়াতে চিলেক্ট কৰিব কৰি এণ্টাৰ প্ৰেছ কৰিব কৰাৰ লগে লগে চাওক আপোনালোকে যি যি আইটেম আনিছিলে সেই আইটেমটো ইয়াতে দেখুৱাই আছে কি আনিছে আৰু কিমান আনিছে কিমান টকাত কিনি আনিছে আৰু কিমান টোটেল হৈছে ঠিক আছে তো আকৌ আমি কি কৰিছোঁ এতিয়া ইয়াৰ পৰা স্কেপ পেষ্ট কৰি ওলাই গৈছোঁ যদি আকৌ আমি ধৰি লোৱা আজি ডেটোত কি কাম কৰিলোঁ এই কোম্পানীটোৰ আণ্ডাৰত তেতিয়া ভাউচাৰবিলাক আমি চাব লাগে চেক কৰিব লাগে তেতিয়া ভাউচাৰবিলাক আপোনালোকে চেক কৰিব ডিছপ্লে তাৰপিছত ইয়াতে যাব ডে বুক আৰু ইয়াতে বৰ্তমান মোৰ এখন ভাউচাৰে এণ্ট্ৰি হৈছে পাৰ্চেছ ভাউচাৰ এখন ভাউচাৰ ইয়াতে আমাৰ ভাউচাৰ নাম্বাৰ দেখুৱাই দিছে এইটো ভাউচাৰ নাম্বাৰ আৰু কৰিছোঁ পাৰ্চেছ ভাউচাৰ টাইপটো কি কৰিছোঁ ইয়াতে সেই পাৰ্চেছ লেজাৰত আমি নেমটো দিয়াৰ কাৰণে এতিয়া গম পালোঁ যে আমি পাৰ্চেছ কৰিছোঁ যদি আপোনালোকে পাৰ্চেছ লেজাৰ ভাউচাৰ টাইপটো নিলিখিলে হয় ইয়াতে দেখুৱাই নিদিলে হয় বা গম নাপালোঁ হয় যে আমি কি ভাউচাৰ এখন টাইপ কৰিছোঁ তো এণ্টাৰ প্ৰেছ কৰিলে আপুনি যেনেকৈ ক্ৰিয়েট কৰোঁতে আপোনালোকে এণ্ট্ৰি কৰি থাকোঁতে যেনেধৰণে আহিছিলে ঠিক সেনেধৰণে আহিব ইয়াত দেখা পাইছে কি দামত কি আনিছে আকৌ এতিয়া আমি ইয়াৰ পৰা ওলাই যাব লাগে তেতিয়া কি কৰিব স্কেপ পেষ্ট কৰিব স্কেপ পেষ্ট কৰি এইটো ওলাই যাব স্কেপ পেষ্ট কৰিব দেন এগেইন তো স্কেপ পেষ্ট কৰি আমি ইয়াৰ পৰা ওলাই যাম তো বন্ধুসকল গম পালে আমি কেনেধৰণে পাৰ্চেছ ভাউচাৰ এণ্ট্ৰি কৰিব লাগে তো মই আজি ছিংগল পাৰ্চেছ দেখুৱাইছোঁ আৰু ইয়াৰ পিছত মই দেখুৱাম আপোনালোকে GST লগাই কেনেধৰণে আপোনালোকে পাৰ্চেছ কৰিব ঠিক আছে বন্ধুসকল আজিলৈ এৰিছোঁ মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো এতিয়ালৈকে যদি কোনেও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'বোৰ আৰু নেক্সট ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আনিম চাবলৈ একেবাৰেই নাপাহৰিব আজিলৈ এৰিছোঁ ধন্যবাদ